আপুনি কেতিয়াবা নিজকে দুখী অনুভৱ কৰে নেকি? বা হতাশা ভাগৰুৱা অনুভৱ কৰে নেকি? বা কেতিয়াবা দৈনিক কৰা কামৰ ক্ষেত্ৰত মন নবহা হয় নেকি? এইবোৰ আমাৰ খুবেই চিনাকি লক্ষণ আৰু কিছুমান কাৰণ এনে হোৱা স্বাভাৱিক। কিন্তু যেতিয়া এই লক্ষণবোৰ ডিপ্ৰেশ্যন চিম্পটমছ হতাশা স্থায়ী হয় আৰু আমাৰ জীৱনত ই বেয়া প্ৰভাৱ পেলায়, তেতিয়া ইয়াক ডিপ্ৰেশ্যন হতাশা বুলি কয়। হতাশা কেতিয়াও সাধাৰণ নহয়। হতাশা পুৰুষৰ তুলনাত মহিলাৰ বেছি হয়। হতাশা আজিকালি সাধাৰণ সমস্যা যেন লগা হ'ল, কিয়নো প্ৰতি 20 জন মাজৰে এজনে হতাশাত ভুগি আছে। হতাশাৰ লক্ষণ শিশু, কিশোৰ আৰু বয়সস্থৰ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে। যদি ইয়াৰ চিকিৎসা কৰা নাযায়, তেনেহ'লে ই কেইবা মাহো বা বছৰলৈকে থাকিব পাৰে। কিন্তু চিকিৎসা কৰিলে কেইবা সপ্তাহৰ ভিতৰত ভাল কৰিব পাৰি। ডিপ্ৰেশ্যন বা হতাশা কিনো? চিকিৎসকৰ মতে নকাৰাত্মক বেমাৰ, যিয়ে আপোনাৰ ভাবিব পৰা ক্ষমতা, আপোনাৰ কাম কৰিব পৰা ক্ষমতা ওপৰত বেয়া প্ৰভাৱ পৰে। ই বিভিন্ন ভাৱনা আৰু শাৰীৰিক সমস্যাৰ কাৰণত হতাশা হ'ব পাৰে। প্ৰত্যেকে বিভিন্ন ধৰণে হতাশাৰ অনুভৱ কৰে। হতাশাৰ পৰিণাম আপুনি আপোনাৰ সময় ধ্বংস কৰিব পাৰে আৰু আপোনাৰ কৰ্মক্ষমতা কম হৈ যাব পাৰে। ডিপ্ৰেশ্যন বা হতাশাৰ বাবে হ'ব পৰা ৰোগ: হৃদৰোগ, কেঞ্চাৰ আদি। ডিপ্ৰেশ্যন বা হতাশাৰ প্ৰকাৰ: 1 নম্বৰত মেজৰ ডিপ্ৰেশ্যন ডিছঅৰ্ডাৰ (MDD), 2 নম্বৰত পাৰ্চিষ্টেণ্ট ডিপ্ৰেশ্যন ডিছঅৰ্ডাৰ (PDD), 3 নম্বৰত পোষ্টপাৰ্টাম ডিপ্ৰেশ্যন (PPD), 4 নম্বৰত প্ৰিমেনষ্ট্ৰুৱেল ডিছফৰিক ডিছঅৰ্ডাৰ (PMDD), 5 নম্বৰত ছিজনেল এফেক্টিভ ডিছঅৰ্ডাৰ (SAD). ডিপ্ৰেশ্যন বা হতাশাৰ লক্ষণ: উদাসী ভাৱনাৰ লগতে চকুত চকুপানী, অকলশৰীয়া আৰু নিৰাশ, সৰু সৰু কথাতে খং উঠা, যিকোনো কামত আনন্দ অনুভৱ নকৰা, যেনে যৌন সম্ভোগ, গান শুনা বা খেলত সুখ অনুভৱ নোহোৱা, ভালকৈ টোপনি নহা, সৰু সৰু কামত ভাগৰ লগা, ভোক নলগা আৰু ওজন কমি যোৱা, চিন্তা, ব্যাকুলতা আৰু ইচ্ছাত বিষাদ কৰি থকা, ভাৱনাত কথা কোৱাত আৰু শাৰীৰিক গতিবিধিত প্ৰভাৱিত হোৱা, নিজকে অযোগ্য আৰু দুখী অনুভৱ কৰা, পুৰণি বিফলতাৰ বাবে নিজকে দোষী মানা, ভাৱনাত ধ্যান দিয়াত মনত ৰখাত বিবেচনা কৰিবলৈ অসুবিধা হোৱা, মৰিবলৈ ভাবি থকা, বাৰে বাৰে আত্মহত্যাৰ যত্ন কৰা, অস্পষ্ট শাৰীৰিক সমস্যা যেনে পিঠিৰ বিষ, মূৰৰ বিষ। শিশুৰ বা কিশোৰৰ ক্ষেত্ৰত হোৱা লক্ষণ: সৰু শিশুসকলৰ ক্ষেত্ৰত অত্যাধিক ভাবুক হোৱা, চিন্তা, দুখ আৰু বিষ, স্কুললৈ যাবলৈ মানা কৰা, ওজন কম হোৱা, উদাসী ইত্যাদি। কিশোৰৰ ক্ষেত্ৰত দুখী হোৱা, ইচপিচাই থকা, নিগেটিভ আৰু নিজকে একো কামত নহা বুলি ভবা, খং, বেয়া প্ৰদৰ্শন বা স্কুললৈ যাবলৈ মন নকৰা, মদ্যপান বা নিচাযুক্ত দ্ৰব্য খোৱা, খোৱাৰ উপৰি খাব বিচৰা, আত্মহত্যা কৰিব বিচৰা ইত্যাদি। বয়সস্থ লোকৰ লক্ষণ: যিকোনো বিষয় বা কথা মনত ৰখাত অসুবিধা হোৱা, শৰীৰত বিষ হোৱা, ভাগৰুৱা, ভোক নলগা, নিদ্ৰাত অসুবিধা হোৱা আৰু যৌন সম্ভোগত আনন্দ ল'ব নিবিচৰা বা মজা নোপোৱা ইত্যাদি।